এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মোৰ ইউটিউব চেনেল লগতে ফেচবুক পেজৰ সৈতে মোৰ পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱতে মানে ৰাভা দিৱস পতা হৈছে, সেই তালৈ মানে গৈ আছোঁ আমি। কেনেকৈনো ৰাভা দিৱস পাতিছে তাকে অকণমান আপোনালোকৰ লগতো মানে দেখুৱাওঁ বুলি ভাবিলোঁ, সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ দেই। এইফালে বাহঁতি ওলাইছে, বা তাৰপিছত বৌহেঁত আগেই গ'ল, মাহঁত আহিব আৰু আমি আহিছোঁ আৰু। কেনেকুৱা লাগিছে বাৰু? বেছি দূৰ নহয় আৰু ওচৰতে পামগৈ। ব'লক আৰু তুমি কবিতা আবৃত্তি কৰিবা নেকি? কবিতা আবৃত্তি কৰিবা নেকি? কৰিবা? অঁ, মই কবিতা আবৃত্তি কৰিম দেই তেতিয়া দেই। ভাং ভাং আবৃত্তি কৰি দিবা দেই। অঁ, ভাং ভাং, অঁ তাই গাইছে, নাই ফুটা। ব'লক তেনে দেখুৱাই আছোঁগৈ ৰাভা দিৱস কেনেকৈ পাতিছে মানে। অঁ, বাবা মানে দুবছৰ হৈছে, এইবছৰৰ লগত যোৱা বছৰ পাতিছিলে। যোৱা বছৰ যেনিবা মই নাছিলোঁ, এইবাৰ ঘৰলৈ অহাৰ কাৰণে দেখুৱাওঁ বোলো আপোনালোককো। ব'লক তেনে লগ পাই আছোঁগৈ। নিজৰ নিজৰ কবিতা আবৃত্তি কৰিলে, তাৰ বাবে আমি তেখেতসকললৈ ধন্যবাদ জনালোঁ। আৰু ইতিমধ্যে কবিতা প্ৰতিযোগিতাৰ ক আৰু খ শাখাৰ দুইটা শাখাৰে আয়োজক সমিতিয়ে জলোৱা হাগ্নি কত কুহুম বহনি বিনাশকে ধৰ তব
এই হৈছে নেক্সট ডে যোৱাকালি ভিডিঅ' নকৰিলোঁ আৰু ৰাভা দিৱস চাই মেলি আমি আহি দিলোঁ সোনকালে আহিলোঁ বেছি দেৰি নকৰিলোঁ তাৰপিছতে এইফালে দেখিছেনে এইফালে আজি খানাৰটো ৰেডি কৰা হৈছে বৌয়ে বনাম বুলি ক'লে মাংস এয়া মই পিঁয়াজ আদা নহৰু পেষ্টকণ মই যোগাৰ কৰি দিছোঁ এফালে আমাৰ ৰান্ধনি লাগি গৈছে দেই আজি মুৰ্গী মাংসই খাম বুলি ভাবিলোঁ কেনেকুৱাকৈ বনাইছে আপোনালোকক দেখুৱাওঁ বোলো অলপ এইফালে পিঁয়াজ দি দিলে দেই পিঁয়াজ দি এতিয়া বনাইছে আৰু আজি চাগে অকণমান শুকানকৈ মানে ড্ৰাই ফ্ৰাই টাইপৰে খোৱা হ'ব মাংসটো মানে এইফালে মাংস দি দিছে এয়া লোকেল মুৰ্গী মাংস কাৰ খাই ভাল লাগে লোকেল মুৰ্গী মাংস খাই ভালে লাগে ন তোমাৰ কেনেকুৱা লাগে মোৰ ভালে লাগে দি দিছে নিমখ এইফালে বৌয়ে জিৰা গুড়ি এড কৰি দিছে জিৰা গুড়ি এড কৰাৰ পাছত দিব অকণমান গৰম মছলা এইফালে গৰম মছলা দি দিছে তাৰপিছতে ধুনীয়াকৈ মাংসখিনি লৰাই দিয়া হৈছে এইফালে চাওকচোন ধুনীয়াকৈ লৰাই দিয়া আদা নহৰু পেষ্ট দি দিয়া হয় আমাৰ বৌ ষ্টাইলত বনাইছে দেই হয় নাই জানো দে কি হ'ল ভালকৈ নাজানো ভালে হ'ব খাবলৈ পুৰা বনাই আছে মাংস এইয়া ঢাকনখন উলিয়াই লৰাই দিছে মাংসখিনি ফাইনেলি আমাৰ মাংস ভাজি আৰু এফালে কল আলু গ্ৰেভি অকণমান বনোৱা হৈছিলে এফালে ভাত তাৰপিছতে কেঁচা জলকীয়া এটা দি দিছোঁ এনেকৈ আজি আমাৰ সাজটো খালোঁ এইফালে ভাত খাই উঠি তামোল কাটিছোঁ তামোল খাওঁ অসমীয়া মানুহ যিহেতু তামোল খাবইতো লাগিব মানে ভাত খাই তামোল খালেহে ভাল লাগে তামোল খাবলৈ লৈছিলোঁ তামোল খাবলৈ পাণ নাই সেইটো কাৰণে বাৰীলৈ পাণ ছিগিবলৈ আহিছোঁ পাণ ছিগিব আহিছোঁ দেই বাৰী এইফালে আমাৰ পাণ এইফালে পাণ এয়াই কেইখিলামান ছিঙিম আৰু এতিয়া তামোল খাবলৈ নাই পাণ ছিঙিলোঁ তামোল খাবলৈ এইটো খুচু আছে দুখিলামান বুঢ়া ইমান বুঢ়া নাই সেই ওপৰলৈহে আছে চাগে দেই এতিয়া কেইখিলামান হ'লেই হ'ব এতিয়া তামোল খাবলৈহে লাগে মৰি গ'লো এইখিলা হ'ব এইখিলা এতিয়া এইকেইখিলা হৈ যাব হেৰি তামোল খাবলৈ বেছিকৈ এতিয়া নিছিঙো দেউতাই পাছত ছিঙি নিব বাৰীখন গোটেই হাবি হৈ আছে তেতিয়াহ'লে তামোলখন খাই লওঁ ধুনীয়াকৈ চাওকচোন দেখি খাওঁ খাওঁ লাগিছেনে এই তামোল খাই এবাৰ মোৰ কাপোৰ মেলা পাল আছে পাল মানে দেউতাৰ কাপোৰ অলপ ধুই দিছিলে বাই তো মই মেলোঁগৈ চবফালে কাপোৰে হৈ আছে ক'তনো মেলোঁ তাকে চাইছোঁ জেগাই নাইচোন সঁচাকৈ কামবোৰ মানে সদায় একেখিনি কামকে কৰিব লাগে ৰাতিপুৱা ঘৰ সৰা ঘৰ মোচা কাঁহী বাতি ধোৱা কাপোৰ ধোৱা মুঠতে একেখিনি কামকে কৰি থাকিব লাগে ঘূৰাই উপায় নাই কৰিবই লাগিব যিহেতু মাইকী মানুহ হৈছোঁ যেতিয়া কামটোতো কৰিবই লাগিব আৰু আমাৰ যিহেতু সেইটো কামেই আৰু
সদায় ডেইলি কৰা কাম আৰু কৰিবই লাগিব। কেতিয়াবা যে নকৰোঁ লাগি যায়গৈ, কেতিয়াবা এলেহুৱা হৈ যাওঁগৈ, মানে সদায় একেখিনি কামকে কিমান নকৰিম আৰু। সঁচাকৈ সদায় যদি বেলেগ কিবা এটা নিউ কাম, নতুন কাম পোৱাহেঁতেন, একেখিনি কামকে কৰি থাকিব লগা হৈছে। আৰু কৰিব লাগিব, যিহেতু আমাৰ এইটো ডেইলি কৰা কাম আৰু নকৰিলেনো কেনেকৈ হ'ব। কৰাটো কৰিবই লাগিব কাম। আৰু ঘৰখনৰ যিহেতু মাইকী মানুহৰ দায়িত্ব কাম কৰা, সেইটো কাৰণে কৰিবই লাগিব আৰু উপায় নাই। এনেকৈ মানে কৰি যাম আৰু কামবোৰ আগলৈও। এইফালে মই কাপোৰ মেলি আছোঁ, দেউতাৰ কাপোৰ ধুই দিয়া হৈছিলে, তাৰপিছতে সেইটো কাৰণে মই মেলি লৈছোঁ। কাপোৰখিনি বায়ে ধুলে, ধোৱাটো বাৰু। তেতিয়াহ'লে আজিলৈ ভ্লগটো ইমানতে সামৰণি মাৰোঁ। ভ্লগটো কেনে পালে মানে মোৰ ভিডিঅ'বিলাক কেনে পাইছে চাই কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ ভ্লগটো সামৰণি মাৰোঁ ইমানতে, নহ'লে বহুত দীঘলীয়া হৈ যাব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।